তোক চকুৰে পলকতে থবলৈ মন। বহুত দিন হ'ল পাই এই কিটচেনটোত সোমোৱা নাই। আজি বোলো এই সোমাই চাওঁ, কিবা অলপ বনাই চাওঁ বোলো। বহুত দিনৰ বিৰতিৰ পিছত আজি মা নাই যে, মানে সেইকাৰণে মই কিবা এটা বনাওঁ আৰু নিজে খাবলৈ। আজি আকৌ মোৰ লগৰ এই বন্দিতা অহা কথা আছে, মানে ফোন কৰি ক'লে বোলে ৰাতিপুৱাই মই যাম, তই ঘৰতে থাকিবি বুলি ক'লে। সেইটো কাৰণে ঘৰতে আছোঁ আৰু এই কিবা অলপ বনাই থলোঁ তাৰ কাৰণে স্পেচিয়েলকৈ। কাইলৈ আকৌ আমাৰ এই ওচৰতে বিয়া এখনো আছে, এই বহুতকেইজনে নিমন্ত্ৰণ কৰি থৈ দিয়া যাবা দেই বুলি। তেতিয়া আজি বন্দিতা আহিব, বন্দিতাক ৰখাই থৈ দিব লাগিব। কাইলৈ লগতে বিয়া খাবলৈ যাম, বিয়াৰ বতৰ ভালদৰে সাজি কাচি যাব পাৰিম। এইজনী আকৌ এতিয়া থাকে নে নাথাকে, তাই লোকৰ ঘৰত থকা বুলি ক'লে খুব বেয়া পায়। এতিয়া মই আছোঁ, আমাৰ ঘৰত থাকিবও পাৰে, থাকিলে হয় আৰু লগতে যাম দুইজনী। কিবা অলপ বনাইহে নাপায় অকলে অকলে লেকচাৰ দি থকাতকৈ। ফোনটোৱে বাজিলে দেখোন, কোনেবা কৰিছে? হেল্ল', বন্দিতা, আহিছ নেকি? হেৰি তেনেহ'লে মই এই পাকঘৰতে সোমাই আছোঁ, কিবা কিবি অলপ বনাইছোঁ। তই মই তোক ফোন কৰিম হা অলপ পাছত, নহ'লে তই কৰিবি, তই অহাৰ লগে লগে। ঠিক আছে। ইজনী পাবহিয়ে এতিয়া, পটাপট কিবা এটা বনাই লওঁ। ইজনী আহি পালেহিয়ে দেখোন, মোৰ একো বনাই নহ'ল। এতিয়া মই এইখিনি বনাওঁতে চাগে দিনটো লাগিব পাই, মাও নাই। যাওঁ দুৱাৰখন খুলি দিওঁগৈ। ঐ বন্দিতা, বহিয়া। এই ঘৰ বহুত লেতেৰা হৈছে জানোনে, মাও নাই, মই একো কৰিবই পৰা নাই, ইটো সিটো কৰি থাকোঁতে। বহিয়া। হেৰি তই অকলে আহিলে নে কিনো মানে? এই মই অকলে আহিলোঁ জানানে। এই মা আহিম বুলি কৈছিলে, কিন্তু এই তহঁতৰ আণ্টি নাই বুলি গম পোৱা দেখি নাহিলে আৰু মই অকলে আহিলোঁ আৰু। অলপ তোকো বহুত দিন লগ পোৱা নাই, অলপ বোলো দুজনী ভালদৰে কথাও পাতিম। তাকেহে জানানে, এই কলেজ শেষ হোৱাৰ পৰা এই লগেই নোপোৱা হ'লোঁ। বহিয়া। কচোন ৰিয়া, তোৰ খবৰ? বহুত দিন লগো পোৱা নাই। আণ্টিহঁত ক'লৈ গৈছেনো মানে? মানে এই মামাহঁতৰ ঘৰত বিয়া আছে, মানে এই মামা ছোৱালীজনী তালৈকে গৈছে। আহিব আজি সন্ধিয়ালৈ পাবহি আৰু। আচ্ছা। তই কৈছিলি ন, মই পাহৰি গৈছিলোঁ। বন্ধুসকল, এই মোৰ লগৰ বন্দিতা আহিছে আকৌ আজি। এই বহুত দিন বোলো তাইক লগো পোৱা নাই কলেজ শেষ হোৱাৰ পৰা, সেইকাৰণে মাতি পঠিয়ালোঁ। মাও নাই ঘৰত। হেৰি আপোনালোক ভালেই আছেনে? আমি দুজনী বহুত দিনৰ মূৰত লগ পাইছোঁ, অলপ কথা পাতোঁ, আকৌ আহিম আপোনালোকৰ মাজলৈ। বন্ধুসকল, বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ দেই। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব।